हेलो गाइस वेलकम बैक टू आवर चैनल लाइफ उइथ मरम कलजार अन्य এটা ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছো আৰু লাষ্ট ভিডিঅ'ত আপোনাক সকলোকে কৈছিলো যে আমি বৰ্তমান আছো পুৰীত আৰু পুৰীৰ আজি প্ৰথমটো দিন আৰু ফাৰ্স্ট ডে আমি আজি গৈ আছো পুৰী বিচলৈ আৰু বলক আমি পুৰী বিচত গৈ কি কৰো আপোনাক সকলোকে দেখাই আছো এয়া আহি পালো আমি পুৰী বিচ আৰু আমি ৰাস্তাটো ক্ৰছ হৈ পুৰী বিচত সোমাম সন্ধিয়া ভাগত এই ঠাইখিনিত বহুত বেছি মানে দোকান থাকে মানে মেলাৰ নিচিনা হৈ যায় কিন্তু দিনৰ ভাগত মানে দোকান কম আৰু ইহঁতে আহিয়ে সানগ্লাছৰ দোকানলৈ গৈছে সানগ্লাছ আছে যদিও আকৌ এবাৰ ট্ৰাই কৰিব মানে সানগ্লাছ দেখিলে ট্ৰাই কৰাটো মানে কম্পালসৰি সবৰে সানগ্লাছ ট্ৰাই কৰা গোটেইকেইটাৰ হৈ গ'ল আৰু বলক আমি একেবাৰে ভিতৰলৈকে যাওঁ ফটোশুটত লাগি গৈছে মাৰ পাপাৰ ফটোশুট চলি আছে আৰু বাকি আমাৰো ফটোশুট চলিছে গোটেইখিনিৰে ফটোশুট চলিছে তাৰ মাজতে উট দেখা পালো কিন্তু উট কেইটা ইমানে সজাইছে উট যেন লাগা নাই মোৰ আৰু ইফালে চলি আছে কলিজাৰ ফটোশুট কলিজাই পুৰা ফটোশুট কৰি আছে এফালৰ পৰা আৰু ফটোশুট হোৱাৰ লগে লগে আমাৰ ভিডিও বিলাক শুট কৰি আছে ইফালে ভাইটিয়ে পুৰা ভিডিও শুট কৰি আছে আমাৰ আৰু সাগৰৰ পৰা ডাইৰেক্টলি আমি গৈ আছো এতিয়া জগন্নাথ মন্দিৰলৈ যেহেতু আজি দৰ্শন কৰা নহব মন্দিৰ ৰাতি তথাপিও মানে এবাৰ মানে ওচৰতে যেহেতু হোটেল লোৱা গৈছে গতিকে এবাৰ মন্দিৰটো চাই লও আৰু কাষত যিখিনি বজাৰ পাৰ্টি আছে গোটেই বজাৰ পাৰ্টিখিনি এনে এবাৰ ঘূৰি লও তাৰ কাৰণে আমি ডাইৰেক্টলি গৈছো জগন্নাথ মন্দিৰ আৰু ইফালে আমি দেখা পাইছো পানী পুৰি গোটেই কেইটাৰে ফেভৰেট গতিকে পানী পুৰি দোকানখনত 10 মিনিট মান কাৰণে ৰখি দিও আৰু সকলকে ভাল লগা কথা এইটোৱে আছিল যে 10 টকাত 7টা পানী পুৰি অলপ জ্বলা থকাৰ কাৰণে এয়া ভাইটিয়ে দেখিছে মিঠাই খুৱাই দি আছে কলজাক আৰু ইফালে মোৰ কাৰণে আছে তাৰ মৰম চাওক আৰু প্ৰায় জগন্নাথ মন্দিৰ আহি পালো আমি গোটেইখিনি খুজকাঢ়ি গৈ আছো আৰু আপোনালোকক দেখাই আছো জগন্নাথ মন্দিৰটো একেবাৰে ওচৰৰ পৰা আমি আহি পাইছো বিখ্যাত জগন্নাথ মন্দিৰ বলক আৰু যেহেতু আপোনালোকক কৈছে যে আজি ৰাতি আমি দৰ্শন নকৰো কিন্তু কালি আমি ৰাতিপুৱাই আমি দৰ্শন কৰিম তাৰ কাৰণে আমি যেহেতু এবাৰ প্ৰথমবাৰ আহিছো ভালদৰে নাজানো কেনেকৈ কি কৰিব লাগে তাৰ কাৰণে আমি গৈ আছো পাণ্ডা কমিটিৰ তাতে আৰু ভালকে তেওঁলোকক সুধি মেলি আমি কালি ৰাতিপুৱাই আহি যাম মন্দিৰত আৰু মন্দিৰৰ এই গোটেই কথাখিনি সুধি মেলি আমি ওচৰৰ বজাৰত এনে এপাক দিছো আৰু আজিৰ ভিডিঅ'টো ইমানেই ভাল লাগিলে ভিডিঅ'টো লাইক শেয়াৰ কমেন্ট আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব থ্যাংক ইউ